পুনৰ অন্যটা বিশেষ খবৰ এবাৰ গ্ৰীণ হৈ পৰিছে গুৱাহাটী মহানগৰী IPL মেচৰ পূৰ্বে দেখা গৈছে সেউজীয়া গুৱাহাটী সেউজীয়া হৈ পৰিল গুৱাহাটীৰ কদৰ্য নলা আৰু কাইলৈ যেহেতু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে IPLৰ খেল তাৰ সময়তে দেখা গৈছে সেউজীয়া হৈছে যেন গুৱাহাটী 19 মেত বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল অনুষ্ঠিত হ'ব খেলৰ পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত দেখা গৈছে এই দৃশ্য আমি দেখা আছোঁ সেই বিশেষ কেইখনমান ফটো যিকেইখন ফটোত দেখা গৈছে যে গ্ৰীণ হৈ পৰিছে গুৱাহাটী সেউজীয়া ত্ৰিপালেৰে ঢাকি দিয়া হৈছে কদৰ্য নলাসমূহ আৰু কাইলৈৰ পৰা যেহেতু আৰম্ভ হ'ব IPLৰ খেল আৰু খেলৰ পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত দেখা গৈছে এই দৃশ্য পূৰ্বেও দেখা গৈছিলে খেল আৰম্ভ হোৱাৰ প্ৰাক্ষণতে এনে দৃশ্য আৰু এইবেলিও দেখা গৈছে যে কদৰ্য নলাসমূহ এইদৰে সেউজীয়া ত্ৰিপালেৰে ঢাকি ৰখা হৈছে যেহেতু ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত কাইলৈ হ'বলৈ গৈ আছে গুৱাহাটীত এখন বৃহৎ খেল আৰু এই খেলখনৰ পূৰ্বে দেখা গৈছে ষ্টেডিয়ামৰ কাষৰ পৰিৱেশ কদৰ্য নলা এইদৰে ঢাকিছে সেউজীয়া ত্ৰিপালেৰে মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আৰু কদৰ্য পৰিৱেশ ঢাকি ৰখাটো এতিয়া যেন এক পৰম্পৰা হৈ পৰিছে বুলি ক'ব পাৰি এক প্ৰকাৰ যেহেতু পূৰ্বেও গুৱাহাটীত দেখা গৈছিল এনে দৃশ্য আমি পুনৰ কৈছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য যেহেতু কাইলৈ হৈছে 15 মে আৰু কাইলৈ IPL মেচ হ'বলৈ গৈ আছে IPL মেচৰ পূৰ্বে দেখা গৈছে সেউজীয়া হৈ পৰিল গুৱাহাটীৰ কদৰ্য নলা ভালদৰে চাওক এইকেইখন ফটো কাইলৈ যেহেতু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ খেল আৰু 19 মেত বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল হ'বলৈ গৈ আছে আৰু কাইলৈ যেহেতু গুৱাহাটী বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব IPLৰ এই বৃহৎ খেলখন তাৰ পূৰ্বে দেখা গৈছে যে যি ষ্টেডিয়ামৰ কাষৰ যি পৰিৱেশ যি নলাৰ পৰিৱেশসমূহ দেখা গৈছে এইদৰে সেউজীয়া হৈ পৰিছে খেলৰ পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত দেখা গৈছে এই দৃশ্য আমি পুনৰ কৈছোঁ এই দৃশ্য ভালদৰে মন কৰক সেউজীয়া ত্ৰিপালেৰে ঢাকি দিছে কদৰ্য নলা মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আৰু কদৰ্য পৰিৱেশ ঢাকি ৰখাটো এতিয়া যেন এক পৰম্পৰা হৈছে গুৱাহাটীৰ বাবে আৰু পূৰ্বেও দেখা গৈছিলে গুৱাহাটীত একেই পৰিৱেশ আৰু এইবেলিও কম নহয় এইবেলিও দেখা গৈছে লেতেৰা নলাসমূহ ঢাকিবলৈ এইদৰে ব্যৱহাৰ কৰিছে সেউজীয়া ত্ৰিপাল আৰু এতিয়া এক প্ৰকাৰ ক'বলৈ গ'লে বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষত নলাসমূহ এক প্ৰকাৰ হৈ পৰিছে সেউজীয়াময় পৰিৱেশ গ্ৰীণ গুৱাহাটী হৈ পৰিছে প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী